31 জানুৱাৰীৰ দিনাখন আমাৰ কাৰণে খুব পবিত্ৰ দিন, কাৰণ আজি আমাৰ মেডাম মেফি লগতে আমাৰ মাও আজি জন্মদিন। সেইকাৰণে মালৈ এটা গিফ্ট লৈ আহিলোঁ আৰু চাকৰি কৰাৰ পৰা মই মাক তেনেকৈ গিফ্টেই দিয়া নাছিলোঁ আৰু সেইবাবে আজি আঙুঠি এটা লৈ আহিলোঁ আৰু আঙুঠিটো মোৰ খুব ভাল লাগিছে। মাকো সুধিম কেনেকুৱা লাগিলে আঙুঠিটো আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন আঙুঠিটো ভাল লাগিছেনে। তোৰ এতিয়া কেনেকুৱা লাগিছে অনুভৱটো ক? আজি জন্মদিনৰ দিনাখন সোণৰ আঙুঠি গিফ্টত পাইছ। শুনিছা এতিয়া? মানুহে এইটোকে আশা কৰে হয়, ভৱিষ্যতটো ল'ৰা ছোৱালী কি ইনকম কৰিব পাৰিছে, কেনেকৈ সুখত ৰাখিব পাৰিছে, মন কৰিব পাৰিছে, তেতিয়া লাগিছে ন।